Hello guys, Assamese Sex Educationলৈ welcome জানাইছো। আজি মোৰ এটো প্ৰথম ভিডিও, গতিকে আপোনালোকে হেকলে চাই থাকিব আৰু সাবস্ক্ৰাইব কৰি লব ভিডিওটো। মোৰ আজি ভিডিওটোৰ বিষয় হৈছে সেক্সৰ উপযুক্ত সময় কি। গতিকে আহকচোন জানো। ৰাতিপুৱা যৌন মিলনৰ কাৰণে উপযুক্ত সময় টেস্টোষ্টেৰনৰ হৰমন আৰু এনাৰ্জিৰ পৰিমাণ ৰাতিপুৱাৰ আগত যথেষ্ট পৰিমাণৰ সক্ৰিয় হৈ পৰে। অকল সেয়াই নহয় ফ্ৰেণ্ডছ, অক্সিটোচিন হৰমনৰ পৰিমাণৰ বৃদ্ধিৰ কাৰণে ৰাতিপুৱাৰ ভাগত যৌন সম্পৰ্ক কৰিলে দিনটোৰ বাবে আপুনি আৰু আপোনাৰ সংগী এক ৰোমাঞ্চকৰ মানসিক বান্ধোনত থাকে আৰু এণ্ডৰফিনছ হৰমনে মনক বুষ্ট কৰে। আজি ইমানেই আছিলে ফ্ৰেণ্ডছ। আপোনালোকে যদি ভাল পালে কমেণ্ট কৰিব আৰু লাইক কৰিব, চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি অল কৰি দিব। তো আজিলৈ ৰাখিছোঁ ইমানতে। থেংক ইউ ফ্ৰেণ্ডছ।